তো হেল্ল' ফ্ৰেণ্ডছ, আজি মই আপোনালোকক ক'বলৈ ওলাইছোঁ যে আপুনি যিটো মোবাইল ফোন ব্যৱহাৰ কৰে তো সেইটো মোবাইল ফোন নিশ্চয় আপোনাৰ এখন চিম আছে। তো সেইখন চিমেৰে আপুনি হয়তো বহুতো মানুহজনক কল কৰে। তো আপোনালোকে কল কৰিব জানে, কিন্তু আপোনালোকে এটা কথা নাজানে। তো মই আজি সেইটো কথাই আপোনালোকক ক'ম যে আপুনি কোনটো কথা নাজানে। তো বন্ধুসকল, তো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কোনটো কথা নাজানে আপোনালোকক মই ক'ম। তো বন্ধুসকল, বেছি দেৰি নকৰি আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপোনালোকে জানেনে? যদি জানে তেতিয়াহ'লে মোক এইটো কমেণ্ট কৰি জনাব। এই ভিডিঅ'টো প'ষ্ট কৰি মোক এতিয়া কমেণ্ট কৰি জনাব। মই কথাটো কোৱাৰ পিছত আপোনালোকে একো বস্তু জানে নে নাজানে। তো বন্ধুসকলতো মই কওঁ যে আপোনালোকে জানেনে যে আমি ফোন কৰিলে প্ৰথম হেল্ল' শব্দটো কিয় কওঁ? তো যদি আপোনালোকে নাজানে তেতিয়াহ'লে মই এতিয়া আপোনালোকক কৈ দিওঁ যে আপোনালোকে কিয় কয়। আপোনালোকে নিশ্চয় জানে যে মোবাইল আৱিষ্কাৰ আছিল মাৰ্টিন কপাৰ। তো মাৰ্টিন কপাৰে আপোনালোকে জানে যে মাৰ্টিন কপাৰে আৱিষ্কাৰ কৰিছিল মোবাইলটো। তো মাৰ্টিন কপাৰে যিজন মানুহক ফোন মাৰিছিল আপোনালোকে জানেনে যে কোনজন মানুহক ফোন মাৰিছিল? তেওঁ ফোন মাৰিছিল এজন মানুহক, যিজন মানুহৰ নাম আছিল মাৰ্গাৰেট হেল্ল'। তো মাৰ্গাৰেট হেল্ল'ক ফোন মাৰোঁতে তো প্ৰথম শব্দটো হেল্ল' কৈছিল। তো তেওঁ শুনি সকলোৱে সেই প্ৰথম শব্দটো মোবাইলত ফোন কৰিলে প্ৰথম শব্দটো হেল্ল'য়ে কোৱা হ'ল। তো বন্ধুসকল, এইখিনিয়ে আপোনালোকৰ সৰু এটা ভিডিঅ' আছিল মোৰ আপোনালোকৰ ওচৰত। তো যদি ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, লগতে এটা ধুনীয়া কমেণ্ট কৰি দিব। তো বন্ধুসকল, আজিৰ কাৰণে টিল দেন টাটা, বাই বাই।